ইউটিউব চেনেল দেখি আছি। আজি মই আপোনালোকক দেখুৱাম বাল্কাৰ গাড়ী। এই বাল্কাৰ গাড়ী কি কাম কৰে, কি কৰিব নোৱাৰে মই আপোনালোকক দেখুৱাম। আপোনালোকে চাই থাকোঁ। যদি এই চাই ভাল লাগে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি কথা বেলটো বজাই দিব। বোলক এতিয়া মই বাল্কাৰ গাড়ীটো দেখাই চাই থাকিব। অৰ্থাৎ এই গাড়ীখনে চিমেণ্টৰ কাম কৰে। মই তেখেতৰ কৰ্মচাৰীৰ দ্বাৰাই সুধিম, আপোনালোকক ক'ব, আপুনি চাই থাকিব। দেখুৱাম বাংকাৰ গাড়ী। চাওক এইখনত চিমেণ্ট আনে, চিমেণ্ট ভৰাই বহুত চিমেণ্ট আনে, এই বহুত ডাঙৰ ডাঙৰ কাম কৰি চাব। এইখন বাংকাৰ গাড়ী চাওক। এইটো চিমেণ্ট ড্ৰেইন, চিমেণ্টবোৰ এনেকৈ ওলায় আৰু ইয়াত মিক্সিং কৰে। हाजी, आपको हम पहले नमस्कार करता हूँ। आपका ये हमारा बाल्कार गाड़ी। ये बाल्कार गाड़ी हम क्या क्या काम करता है, क्या 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 चीज करता है, वो तो थोड़ा हमको बता दीजिए। इससे हम लोग फ्लाइस लाते हैं, हाँ, जिसका सीमेंट बनता है। हाँ, उसके बाद दूसरा नंबर, जैसे कहीं प्लांट चल रहा है, हाँ, तो कंपनी वाले जो है सीमेंट मंगवाता है। कंपनी वाला आदमी हाँ, से कहीं प्लांट चल रहा है, हाँ, वहाँ पर सीमेंट अपना काम के लिए मंगवाता है। नहीं तो हम लोग ये जो है सीमेंट का पाउडर आता है, जिसको फ्लाइस बोला जाता है। फ्लाइस, हाँ, वो फ्लाइस का सीमेंट बनता है। बस यही दो चीज में चलता है, फ्लाइस हो या सीमेंट हो। ये 7 टन पकड़ता है, 7 टन 7 टन टन या लोड नहीं होता उतना, वही 22 टन 23 टन 23 टन होता है। ये कितना बिल्डिंग का काम करता है जी? कितना बिल्डिंग का काम करता है, कितना बिल्डिंग हो जाएगा? वो तो सर बताएगा आपको। यहाँ का जो माल किस हिसाब से वो डाल रहा है, हाँ, टन का हिसाब से आपको। जैसे हम हिसाब जानता है। ये हम जैसे 22 टन माल लाए, ठीक। अभी तो अंदर लोड सगा हो गया पूरा इंडिया, 22 टन चलता है। इससे बेसी चल लोड करेंगे तो पकड़ लेगा, थाना पुलिस जेल दे देगा, आ जाएगा। हाँ, 22 टन लेकर आएंगे कोई नहीं पकड़ेगा। 22 टन से बेसी लेगा 23 टन तक फ्री है। ज़्यादा लेगा तो हम लोग को भी जेल डालेगा, गाड़ी को भी डालेगा, मालिक भी परेशान। দাদাজনে আপোনালোকক দেখুৱাই আছে, কৈ আছে, সুন্দৰকৈ বুজাই দি আছে। আপোনালোকে চাই থাকক। আৰু কোনফালেদি এই ড্ৰেইন আছে, ড্ৰেইন অৰ্থাৎ এইখন বাল্কাৰ গাড়ী বুলি কয়। এইটো চিমেণ্ট কেনেকৈ ভৰাই কিমানকৈ ওলায় মই আপোনালোক তাকো দেখুৱাম, চাই থাকিব। বোলক এতিয়া আছে ইয়াৰ পৰা ইয়াত চিমেণ্টটো এইফালে চিমেণ্ট ভৰাই, इससे प्रेशर दिया जाता है खाली करने के लिए। ইয়াৰ পৰা প্ৰেছাৰ দিয়ে, हाँ, ইয়াৰ পৰা চিমেণ্টটো ওলায়। हाँ, এই ওলালেহে এইটো চিমেণ্ট আকৌ বিল্ডিঙৰ কামত লগায়। हाँ। अच्छा, ये सीमेंट कहाँ से भरा है? ऊपर है, ऊपर से। আপোনালোকক মই গোল ऐसा है। এইটো দেখুৱাব নোৱাৰিম, ওপৰত মই উঠিব নোৱাৰোঁ যিহেতুকে। এইটো আপোনালোকক মই এইখিনি ক'লোঁ। এইফালেদি প্ৰেছাৰ দিয়ে যেতিয়া চিমেণ্ট ওলাব, এইফালে ওলাই আহে। এই ওলাই এই বিল্ডিংবিলাকৰ কাম কৰে, ডাঙৰ ডাঙৰ কাম কৰে। এইফালে অলপ আপোনালোকে আশীৰ্বাদ দিব, এইবিলাক কাম কৰি সুকলমে থাকিব পাৰে। এই গাড়ীখন বেক কেমেৰাৰে দেখুৱাই চাই ৰাখিব। চাওক কিমান চকা, কিমান গাড়ী, কিমান ডাঙৰ গাড়ী, কিমান ধুনীয়া। চাওক এইখন বাল্কাৰ গাড়ী, 14 চকাৰ গাড়ী। চাওক 14 চকাৰ গাড়ী, চাওক কিমান ধুনীয়া লাগিছে। আপুনি সুন্দৰকৈ চাওক, চাওক কিমান ধুনীয়া গাড়ীখন। মই আজি আপোনালোকক বাল্কাৰ গাড়ী দেখুৱাই আছোঁ, চাই থাকিব। আপোনালোকক মই আগতে JCB দেখুৱাইছোঁ, আপোনালোকক হাইড্ৰা 14 দেখুৱাইছোঁ, আৰু মই আজি আপোনালোকক দেখুৱাইছোঁ বাল্কাৰ গাড়ী। এই বাল্কাৰ গাড়ী কি কি কাম কৰে সেইটো আপোনালোকক মই দেখুৱালোঁ। চাওক কিমান ধুনীয়াকৈ লাগিছে, সুন্দৰ লাগিছে। চাওক মোৰ ইমানে। যদি এই ভিডিঅ'টি চাই ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি কাষত বেল বাটনটো বজাই দিব। নেক্সট অন্য এটি ভিডিঅ' লৈ চাই থাকোঁ। থেংক ইউ। মোৰ ইমানে। যদি এই ভিডিঅ'টি চাই ভাল লাগিছে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰি কাষত বেল বাটনটো বজাই দিব। নেক্সট অন্য এটি ভিডিঅ' লৈ চাই থাকোঁ। থেংক ইউ।